এতিয়া মা মই ঘূৰি ফুৰিছোঁ আমি হেৰাই থাকিলোঁ নমস্কাৰ সকলোকে মোৰ মৰমৰ ইউটিউবৰ ফেমিলিটোক মই অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ যিসকলে মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে চাই আছে আজি আমি ক'ৰবালৈ যাম মানে নাহৰকটীয়ালৈ যাম আপোনালোকে হয়তো গম পাইছেই যে হয় আমি আজি অধিৱেশন চাবলৈ যাম নাহৰকটীয়াত বহুত ডাঙৰ অধিৱেশন পাতিছে শংকৰ সংঘৰ ফালৰ পৰা 91 বাৰ্ষিক অধিৱেশন পতা হৈছে তো ভাবিলোঁ আমিও চাই আহোঁ ইমান ডাঙৰ এখন অধিৱেশন পাতিছে আৰু ইমান বছৰৰ পাছত পাতিছে সেইকাৰণে ভাবিছোঁ আমিও গৈ চাই আহোঁচোন কেনেকুৱাকেনো পাতিছে তাতনো কি ওলাইছে তো ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিওঁ আৰু স্মৃতি হিচাপে থাকি যাব এই ভিডিঅ'টো মোৰ ইউটিউবৰ চেনেলত তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে কৈ দিছোঁ ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমৰ পৰা লাষ্টলৈকে চাব দেই চাই থাকক এয়া আমি লাহে লাহে পাইছোঁহি কিন্তু ইমানেই গাড়ী আহোঁতে বহুত টাইম লাগিলে আচলতে ৰখি আহিবলগীয়া হৈছে লাইন পাতি আছে গাড়ী দেখিছেনে আপোনালোকে ভিডিঅ'টো চাই যাওক কি হ'ল আকৌ प्रचलित आहे काय तो पूजा पद्धती को प्रचलित करती आहे आधी नाही আহিলংগৈ ন ভিডিঅ' ভাল নহয় এইখন বৰ ধুনীয়া বনাইছে শৰাইখন বৰ ধুনীয়া বনাইছে গামোচা লৈছে শৰাইখন বৰ ধুনীয়া দিছে ফটোখন মাৰিলোঁ নি ইয়াতে কিনা যাব পাই গ'লোহি আমি পুৰা মানুহ ঢকুৱা খানা আমি ঘূৰি আছো এতিয়া মানুহে ইয়াত ইফালে বহু এই নাম যে নাযাব সেইটো ক'ব নোৱাৰে আৰু অকল গুৰুজনাৰ আদৰ্শৰ এই যিটো মহত্ব আমি কেনেকৈ আশা কৰিব পাৰোঁ গুৰুজনাৰ আদৰ্শ প্ৰিয়া
ভণ্টি ভণ্টি এবাৰ চোৱা হাই কৈ দিয়া কিমান এইকেইটা 150 কাণফুলিবিলাক কিমান নালাগে উপায়টো নিজে বব জানে কেইছা বোকা গৈ আৰু এতিয়া নিজৰ নিজৰ জেগা বিচাৰিব লাগিব বোকা এই পাত চেণ্ডেল থাকি গ'ল এই পাত চেণ্ডেল কাৰোবাৰ পৰি থাকি গ'ল নাচিব এনেই কম নহয় নেকি দিয়া হলে লৈ গলো শ্ৰীমন্ত শংকৰদেৱ কিমান সুধ অকণমান নুধৰ নেকি পাই গ'লো নাই এখানে ভাও ওইদিকে আছে সব কিনা আছে ওইদিকে ভাও আছে ওইদিকে নেটৱৰ্ক নাই এতিয়া মা মই ঘূৰি ফুৰিছোঁ আমি হেৰাই থাকিলোঁ পাপাহেঁতি ক'ত গুচি গ'ল আৰু আমি এতিয়া দুইজনী ঘূৰি ফুৰিছোঁ বিচাৰি বিচাৰি ফোনো নালাগিছে কি হৈছে কি হ'ব ক'ত গ'ল আৰু মানুহবিলাক হেল্ল' পালোহি এতিয়া খাবলৈ লৈছোঁ আৰু হ'ব 4টা হ'লে হ'ব এতিয়া আমি খাবলৈ বহিছোঁ এতিয়া আমি যাবলৈ লৈছোঁ ঘৰ চলো হেল্ল' এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ চাই মেলি এইফালে ভাইদা এইফালে ৰিয়া চাই হাই কৰি দিয়া গৈ আছোঁ তই ঘৰ পৰা এইবিলাকক লগ পাইছোঁ গুড মৰ্ণিং দিছ ইজ দ্য নেক্সট ডে কালি মানে আমি ঘৰ পাওঁতে 1টা বাজিলে সেইকাৰণে ভিডিঅ'টো শেষ কৰিবলৈ নহ'লে বহুত টোপনি ধৰিলে সেইকাৰণে শুই থাকিলোঁ আৰু তাৰপিছত তাত ইমানেই মানুহ
আৰু মানে ইমানেই গাড়ী ৰাস্তাত মানে ব্লক হৈ গৈছে। আমি গৈছিলোঁ 6টা বজাত, কিন্তু পাইছোঁগৈ আমি প্ৰায় 9টামান বজাত পাইছোঁগৈ নেকি। গৈছোঁহে আকৌ গাড়ী মানে লাইন গাড়ী ইমানেই গাড়ী মানে তো ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। তাৰপৰা কি কি ল'লোঁ মানে মই ল'লোঁ এই কিতাপ ল'লোঁ। ইয়াত ফ্ৰণ্ট কেমেৰাত আছে কাৰণে মানে ওলোটা দেখাব। মই এইখন ল'লোঁ আধা লিখা 10টা বেজ মামণি ৰয়ছম গোস্বামীৰ। তাৰপিছত ল'লোঁ কাঞ্চন অনুৰাধা শৰ্মা পূজাৰীৰ। তাৰপিছত এইখন ল'লোঁ কেনেদৰে সদায় মুকলি মনেৰে থাকিব পাৰি, অনুবাদ অনিল শৰ্মা। তিনিখনেই মই কিতাপ ল'লোঁ। ভাবিছোঁ পঢ়া অকণমান আৰম্ভ কৰোঁ, কাৰণ কিতাপ পঢ়িবলৈ আমি শিকিব লাগিব নহয় জানো। তো সেইকাৰণে ভাবিলোঁ কিতাপেই পঢ়োঁ, মনবিলাকো ভালে থাকিব, পঢ়াটো অকণমান মানে জাৰি ৰাখোঁ বুলি ভাবিছোঁ। সেইকাৰণে 3খন কিতাপ ল'লোঁ। তাৰপিছতো ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। তাৰপিছত চেনেলটো যদি ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই ভিডিঅ' দিলে তাৰ ন'টিফিকেশ্যন পাই থাকে। তো আজিলৈ ইমানেই, আকৌ লগ পাম এটা নতুন ভিডিঅ' সৈতে। আৰু অধিৱেশনৰ আজি লাষ্ট হয়, আৰু কোনে কোনে অধিৱেশনলৈ গ'ল মোক কমেণ্ট নিশ্চয় কৰিব। তেতিয়াহ'লে বাই বাই।